কবিতাৰ শিৰোনাম দিনলিপি। শান্তই নিৰ্জন সন্ধিয়া, অৰ্ধচন্দ্ৰমাৰ ৰশ্মিত মেলি লৈছোঁ মোৰ বিগত দিনৰ দিনলিপি। প্ৰতিটো পৃষ্ঠাত লিপিবদ্ধ হৈ আছে আজাৰফুলীয়া স্মৃতিবোৰ। নীলা চিয়াঁহীৰ পৰশত প্ৰাণ পাই উঠিছিল সুখৰ মুহূৰ্তবোৰ। অসীম আনন্দৰে পাৰ হৈছিল জীৱনৰ দিনবোৰ। কিন্তু আপোন যেন লগা সেই মুখাৰ আঁৰৰ মানুহবোৰে বিষাদতা সানিছে মোৰ দিনলিপিখনত। শব্দবোৰৰ মাজত যন্ত্ৰণাৰ এক অবুজ শিহৰণ। এচপৰা ক'লা ডাৱৰ সদৃশ মোৰ বিগত দিনৰ দিনলিপি। অনাগত সময়ত অশান্ত মনৰ কথা প্ৰকাশ কৰা একমাত্ৰ লগৰী, সেয়াই মোৰ দিনলিপি।